সকলো বিটিচিবাসকললৈ নমস্কাৰ জনাইছোঁ। আজি এই VGDC অফিচত আমাৰ VGDC অফিচত BPF দলৰ পৰা শালবাৰী সমষ্টি আৰু কোকলাবাৰী সমষ্টিৰ পৰা মোটামুটি 100 কিছু ওপৰত আছে ডেকা বন্ধু আৰু আই মাতৃসকলে BPF দল ত্যাগ কৰি UPPL বাছনি দলত যোগদান কৰিলে। তো ইয়াতে UPPL দলৰ এতিয়া ভাল এটা পৰিৱেশ, এই শালবাৰী সমষ্টি হওক, মথনগুৰি সমষ্টি হওক, কোকলাবাৰী সমষ্টি হওক, এই সমষ্টিৰ পূৰ্ণ জনসমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল বুলি ভাবোঁ। আৰু মই শালবাৰী সমষ্টিত মোটামুটি আৰু 4টা জৈনিক কাৰ্যসূচী এতিয়াও বাকী আছে। এটা কালপানীত কৰিম বুলি ভাবিছোঁ, এটা শালবাৰীত কৰিম বুলি ভাবিছোঁ, এটা হাউদৰবিটাত হ'ব, আৰু এটা হ'ব আপোনাৰ কি কয় চলিকান্দা। 4টা 1000ৰ ওপৰতে থাকিব মোটামুটি, আৰু প্ৰায় 5000 মান আৰু জৈনিক কাৰ্যসূচী আৰু বাকী ৰ'ল। মই দিনত বিষয়বোৰৰ কথা পাতি দিনটাত থিৰাং কৰি আপোনালোকক জনাই থাকে, মানে পূৰ্ণ জনসমৰ্থন মানে আদায় কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। আৰু UPPLৰ NDAৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ চিডলিৰ বিধায়ক তথা UPPLৰ প্ৰাৰ্থী শ্ৰদ্ধা জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব আৰু বিপুল ভোটত জয়যুক্ত কৰিব। মেক্সিমাম BPF দলৰে মানুহ আছে। এওঁ হ'ল আমাৰ প্ৰাক্তন গুৰু, মহাগুৰু আছিল। গুৰুজনে থাকোঁতে মোক ৰাজকুমাৰ বুলিও মাতিছিলে। এতিয়া দল এৰিছোঁ তো অকণমান বেয়া টাইটেল দিব বিচাৰিছে নিশ্চয়। নাই বাতিৰাম নহয়, বাকীৰাম বুলি কৈছে ন। বাকীৰাম বুলি কওঁতে এতিয়া মই মধ্য শ্ৰেণীৰ মিডিল ক্লাছৰ পৰিয়ালৰ হয়। ঘৰখন চলাওঁতে বা দলখন চলাওঁতে মোৰ অলপ কিছু ইফাল ধাৰি দুপাল নোহোৱা হৈছিলে। তথাপিওতো মই এটা চেলেঞ্জ মাৰিব পাৰোঁ আগমা ছাৰৰ লগত। যোৱা মই 29-30 বছৰ ছাৰৰ লগত থাকিলোঁ, বিলটিৰ মুভমেণ্টৰ পৰা আদি কৰি আছিল জীৱনলৈ। 5000 টকা মই হাগ্ৰামা ছাৰৰ পৰা ঘৰৰ স্বাৰ্থত খোজা বুলি কৈ চেলেঞ্জ মাৰিব পাৰোঁ। খোজা তেনেকুৱা ধৰণৰ মনত নাই, 1 টকাও নহয়। মই ইউথৰ সভাপতি থাকোঁতে 100 টকা মই ইয়াৰ পৰা লৈ পোৱা। আমাৰ উদ্দেশ্য আছিল মোটামুটি ৰাইজৰ স্বাৰ্থত কাম কৰা, অঞ্চলৰ উন্নতিকৰণ কৰা, জাতিৰ কিছু অলপ সহযোগ কৰা, সেইখিনি আৰু। আপোনাক এইটো হ'ল আমাৰ ডাঙৰ মানুহে খেত গুৰুজন, যি ইচ্ছা তাকে ক'ব পাৰিব, কিন্তু গণতান্ত্ৰিকভাৱে ক'লে ভাল পাম আৰু সেইখিনি। ধন্যবাদ। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।